गसाइगावनि हास्रावबारियाव रंजालि बैसागु फालिदों। बिटिआरआव गोजोन फैनायनि थाखायनो माहारियारि जोलुर बादायनाय आरो इन्टारनेशनेल नलेज फेस्टिभेल खुंनो हादों। लरेन्स इस्लारिनि बिबुंथि। गसाइगाव जिल्ला इउपिपिएल दोलोनि दालाइसा आफाद 4 नं जमदुवार लाइमोन आफादनि बानजायनायाव दिनै गसाइगावनि हास्रावबारि गामियाव सानसेनि हाबाफारिजों रंजा बाजा गाजा गोमजायै रंजालि बैसागु फालियो। बे हाबाफारियाव बाहागो लानानै रायजोजों मोसाफादों एमएलए जिरन बसुमतारीजों लोगोसे एमएलए लरेन्स इस्लारि बिथांमोना। बे हाबाफारियावनो बाहागो लानानै माखासे साननि सिगां बिपिएफनि एमएलए सरन नार्जारी बिथाङा बिटिआरआव इउपिपिएल दोलोनि थाखायल' गोजोन फैदों होननाय बिबुंथिखौ लानानै बिजाथाइ होना बुङोदि बेरेखा दोलोखौ बानसावनाया बेरेखा दोलोनि धोरोमखा आरो बिटिआरआव गोजोन फैयामोनब्ला माहारियारि जोलुर बादायनाय इन्टारनेशनेल नलेज फेस्टिभेलफोरखौ गोजोनै खुंनो हानाय नङामोन। जेराव गोबां रायजोनि आरो गुबुन हादोरनि बिजिरगिरिफोरा बिटिआरआव गोजोन फैनायनि थाखायनो फैनो हादों होननानै बिजाथाइ होयो एमएलए लरेन्स इस्लारि बिथाङा। কমিটিৰ ফালৰ পৰা বৈশাগু ইয়াত পালন কৰা হৈছে। কেন্দ্ৰীয় ইউপিপিএল দলৰ ফালৰ পৰা সকলো ব্লগৰ যুৱক শাখাক কোৱা হৈছিলে যে বৈশাগু বিহু পালন কৰিব লাগে। সেইমতে আজি জমদুৱাৰ ব্লকে পালন কৰিছে। ইয়াত ময়ো উপস্থিত হৈছোঁ। এই ব্লগৰ এজ এ ইনচাৰ্জ হিচাপে মই দায়িত্ব পাইছোঁ। গতিকে ময়ো তেওঁলোকৰ লগত ইয়াত সহযোগিতা আগবঢ়াইছোঁ। ইয়াত আজি স্বতঃস্ফূৰ্তভাৱে এই মালাগুৰি অঞ্চলত ইয়াত বড়ো, ইয়াত সান্থালী, মুছলিম, ৰাজবংশী, বেংগলীকে আদি কৰি ৰাভা বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে। এই গোটেই ব্লগত ৰাইজে আজি ইয়াত আহি পেলাই সকলোৱে একেলগে বৈশাগু উৎসৱত পালন কৰিছে। ইয়াত প্ৰতিযোগিতা এটা চলি আছে। প্ৰতিযোগিতাৰ মাজতেই আমি অকণমান ৰাইজৰ লগত বৈশাগু নাচিলোঁ। ভাল লাগিল, সুন্দৰ পৰিৱেশ। এতিয়া যিহেতু বিটিআৰত শান্তি প্ৰতিষ্ঠা হ'ল, গতিকে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা মিলন হৈছে। ইয়াত আমি এটাই আনটো জাতি জনগোষ্ঠীক শ্ৰদ্ধা আমি এতিয়া কৰোঁ বা এটাই আনটো জাতি জনগোষ্ঠীক বিশ্বাসত লৈ পেলাই আগবাঢ়ি আছে এই অঞ্চলত। গতিকে আজি এইটো ইয়াত আপোনালোকে দেখিবলৈ পাইছে। স্বতঃস্ফূৰ্তভাৱে ৰাইজে ইয়াত আহি পেলাই এই বৈশাগুত অংশগ্ৰহণ কৰিছে। অকল বিৰোধী দল হিচাপে তেওঁলোকে ক'বই, বিৰোধী দলৰ সেইটো ধৰ্ম। আপোনালোকে দেখিলে যে ইয়াত শান্তি স্থাপন হোৱাৰ কাৰণেহে নেশ্যনেল লেভেলৰ ইয়াত ফুটবল কম্পিটিশ্যন কোকৰাঝাৰত হৈ গ'ল। সুব্ৰত কাপৰ ইয়াত 8খন ৰাজ্য ইয়াত আহি অংশগ্ৰহণ কৰি গ'ল। আৰু কেইমাহমান আগত তামলপুৰত নেশ্যনেল কোকো চেম্পিয়নশ্বিপ হৈ গ'ল। ইয়াত ইণ্টাৰনেশ্যনেল ড্ৰামা ফেষ্টিভেল হৈ গ'ল কোকৰাঝাৰত, য'ত নেপাল, শ্ৰীলংকা, ম্যানমাৰকে আদি কৰি বিভিন্ন বাহিৰা ৰাষ্ট্ৰৰ পৰাও আহিছিল। আমাৰ ভাৰতৰতো বহুকেইখন ৰাজ্যৰ আছিলে, কিন্তু বাহিৰা ৰাষ্ট্ৰৰ পৰাও 3-4খন দেশে ইয়াত অংশগ্ৰহণ কৰিছিল। যদি সঁচাকৈ যদি ইয়াত শান্তি যদি নাহিল হয়, ভাৰত চৰকাৰে বাহিৰা ৰাষ্ট্ৰক কোকৰাঝাৰত আহিবলৈ পাৰ্মিশ্যন দিলেহেঁতেন নেকি? আজি নেশ্যনেল লেভেলৰ খেল যি হৈ আছে ফুটবল, কোকো, তেওঁলোকে নেশ্যনেল লেভেলৰ খেল পাতিবলৈ কোকৰাঝাৰ আৰু তামোলপুৰত দিলেহেঁতেন নেকি? অহা জুলাইত আকৌ 136 বছৰীয়া সকলোতকৈ পুৰণি ইণ্টাৰনেশ্যনেল যি ফুটবল চেম্পিয়নশ্বিপ দুৰন্ত যি কাপ, এইটো কোকৰাঝাৰত হ'বলগীয়া আছে জুলাই মাহত। এইবিলাকেই প্ৰমাণ কৰে যে কোকৰাঝাৰ বিটিআৰ অঞ্চল শান্তি, সেইকাৰণে নেশ্যনেল ইণ্টাৰনেশ্যনেল ইভেণ্টছবিলাক আমাৰ বিটিআৰ অঞ্চলত হৈ আছে আৰু হ'বলৈ গৈ আছে। গতিকে বিৰোধী দল হিচাপেতো তেওঁলোকে ক'ব, কিন্তু ইয়াৰ ৰাইজে দেখিছে, ষ্টেট, নেশ্যনেল, ইণ্টাৰনেশ্যনেল মানুহবিলাকে চাই আছে। যোৱা বছৰ আৰু এই বছৰ কবি সন্মিলন হৈ গ'ল। এই কবি সন্মিলনতো বাহিৰৰ ৰাষ্ট্ৰৰ পৰা আছিলে। 100টা ভাষাৰ কবিসকলে ইয়াত অংশগ্ৰহণ কৰিছিলে। তো এইবিলাকে প্ৰমাণ। একমাহ আগত বড়োলেণ্ড ইউনিভাৰ্চিটিত নলেজ ফেষ্টিভেল হৈ গ'ল। 6খন বাহিৰা ৰাজ্যৰ পৰা ইয়াত ৰিচাৰ্চ স্কলাৰবিলাক আহিছিলে, পণ্ডিতবিলাকে আহিছিলে, গৱেষকবিলাকে ইয়াত আহিছিলে। তো এইবিলাকে বাৰে বাৰে প্ৰমাণ কৰে যে আগৰ দিন হৈ থকা নাই। নহ'লে বাহিৰা ৰাষ্ট্ৰৰ মানুহ আহিবলৈ ভাৰত চৰকাৰে, অসম চৰকাৰে এনেকুৱা পাৰ্মিশ্যন নিদিয়ে। শান্তি ইয়াত স্থাপন হ'ল। ইয়াত কোনো চাওক, সময় এতিয়াও আছে। 2024 লোকসভা নিৰ্বাচন হ'ব। সচৰাচৰ আপোনালোকে দেখিছে যে NDA
বিজেপি নেতৃত্বাধীন যি NDA সেই NDA আজি যিবিলাক নিৰ্বাচন হৈ আছে এই নিৰ্বাচনবিলাকত মানে জয় লাভ কৰি আছে গতিকে অহা যি লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনটো NDAৰ নেতৃত্বতে আমি এই লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিম ৰাইজে চৰকাৰৰ লগত আছে কাউন্সিলৰ ৰাইজেটো যিসকলে কাউন্সিল চৰকাৰ গঠন কৰে তেওঁলোকৰ লগতেই থাকে গতিকে অহাবাৰতো কোনো ব্যতিক্ৰম নহ'ব যে এই আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজে যি বিটিআৰ চৰকাৰ চলাই আছে UPPL BJP GSP চৰকাৰ আৰু অসমত NDAৰ নেতৃত্বত এই লোকসভা নিৰ্বাচনটো হ'ব এই নিৰ্বাচন